ট্ৰাইবেল বনোৱাত জনজাতিসকলৰ কোনো আপত্তি নাই, কিন্তু তেওঁলোকক মানে সুকীয়াভাৱে প্ৰভিজনটো বনাই দিব লাগে যাতে সংঘাত নহয়। এই 6টা জনগোষ্ঠীসকলকো মানে জনজাতি কৰা হওক বুলি মাত্ৰ ড্ৰাফ্ট আছে তাত। তেওঁলোকক ক'ৰ পৰা সুবিধা দিয়া হ'ব এইখিনি ড্ৰাফ্ট মই দেখা নাই। সেইমতে হ'লে মানে সদায় কাজিয়াটো চলি থাকিব, এইটো আমি হ'ব দিব নোৱাৰোঁ। অসমৰ যিটো শান্তি সম্প্ৰীতি আছে, মিলা প্ৰীতি আছে, মিলা প্ৰীতিটো শান্তিটো আমি মষিমূৰ হোৱাটো আমি নিবিচাৰোঁ। জবৰদস্তি জাপিটো দিব নোৱাৰিব, তেতিয়াহ'লেতো একদম ডাঙৰ বিপদ হ'ব। 6টা জনগোষ্ঠীৰ জনসাধাৰণৰ বিপদ, আমাৰো বিপদ। তেতিয়াহ'লে কাৰো স্বাৰ্থ মানে হাচিল নহ'ব। সেইটো সদায় কাজিয়া কৰিবৰ কাৰণে মানে বেঙে সাপে একেলগে এটা মানে পাত্ৰত থোৱাৰ নিচিনা হ'ব, ডাঙৰ সংঘাত। ট্ৰাইবেল বনোৱাত জনজাতিসকলৰ কোনো আপত্তি নাই, কিন্তু তেওঁলোকক মানে সুকীয়াভাৱে প্ৰভিজনটো বনাই দিব লাগে যাতে সংঘাত নহয়। এই 6টা জনগোষ্ঠীসকলকো মানে জনজাতি কৰা হওক বুলি মাত্ৰ ড্ৰাফ্ট আছে তাত। তেওঁলোকক ক'ৰ পৰা সুবিধা দিয়া হ'ব এইখিনি ড্ৰাফ্ট মই দেখা নাই। সেইমতে হ'লে মানে সদায় কাজিয়াটো চলি থাকিব, এইটো আমি হ'ব দিব নোৱাৰোঁ। অসমৰ যিটো শান্তি সম্প্ৰীতি আছে, মিলা প্ৰীতি আছে, মিলা প্ৰীতিটো শান্তিটো আমি মষিমূৰ হোৱাটো আমি নিবিচাৰোঁ। জবৰদস্তি জাপিটো দিব নোৱাৰিব, তেতিয়াহ'লেতো একদম ডাঙৰ বিপদ হ'ব। 6টা জনগোষ্ঠীৰ জনসাধাৰণৰ বিপদ, আমাৰো বিপদ। তেতিয়াহ'লে কাৰো স্বাৰ্থ মানে হাচিল নহ'ব। সেইটো সদায় কাজিয়া কৰিবৰ কাৰণে মানে বেঙে সাপে একেলগে এটা মানে পাত্ৰত থোৱাৰ নিচিনা হ'ব, ডাঙৰ সংঘাত।